নমস্কাৰ, মোৰ নাম মহেশ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছামিন ব্লগ। এইটো মোৰ 2025 বৰ্ষৰ প্ৰথমটো ভিডিঅ'। তাত ওলাই আহিলোঁ আমাৰ আয়ুষ ভাইৰ লগত। আয়ুষ ভাই, কি দেখাবি? কি দেখাবি? দেখা দে কি দেখাব লাগে কওঁ, চব পাৰোঁ মই। এই মাস্কখন খুলি দি, বেলেগ নালকে। মাস্ক খুলিম দে, এতিয়া ভিডিঅ'ৰ কথা। অ' আচ্ছা, দেখাব লাগব নেকি? দেখাব নালকে দে, অলপ টাইম এই ধৈৰ্য ধৰ। তোমাৰো গোটেই বা ৰেডি হৈ থাকে পুৰা একদম। আমাৰ এইটো আয়ুষ ভাই, অলপ বেলেগ খাতাৰনাক চলি একদম। কি ক'ম ইয়াৰ কথা। আৰু এইফালে আমাৰ পৰিৱেশটো চাব পাৰে, আমাৰ জানো পথাৰত কি ধুনীয়া একদম পৰিৱেশ এই বৰ্তমান 4টা বজাত। আপোনালোকক যে কিবা এটা দেখাম নেকি, দেখাই আছোঁ, ধৈৰ্য ধৰো, একদম খাতাৰনাক বস্তু। সেইটো বস্তু আপোনালোকে ঘৰত একদমেই ট্ৰাই নকৰিব, বিশেষ ক্ষেত্ৰত গাড়ীত। অ' কি কৰি আছে? অলপ এক্সাৰচাইজ দৰকাৰ, চব কাম কৰাৰ আগত অলপ এক্সাৰচাইজ কৰি ল'ব লাগে। হয়, সেইটো হয়। অ' কি কৰা? আৰু এতিয়া আমাৰ ই ৰেডি হৈছে পুৰা। অঁ, সেইটো হয়, সেইগিলা কৰা অলপ ৰিক্সি আছে নে? এই পিছফালেতো দেখা নাপায় না, চিধা যাই দেখোঁ ৰাস্তা অলপমান গৰু ছাগল চাইড কৰি দিওঁ আৰু ই আমাৰ আয়ুষ ভাই ৰেডি হৈ আছে পুৰা একদম। চাবি অন কৰি লৈছে, আগে ষ্টাৰ্টটো দি ল'ব, কাৰণ অলপ ৰিক্সি আছে না। এই বিশ্বকৰ্মাক চিন্তি আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লওঁ, এইগিলা বস্তু ঘৰত ট্ৰাই নকৰিব। এইগিলা আমি এনে জাষ্ট তাৰমানে ভাল লাগিবৰ কাৰণে কৈছোঁ। তুমি ট্ৰাই নকৰিব ঘৰত, বাৰ কৈ আছোঁ, কাৰণ বহুত ৰিক্সি। গাড়ী এখন হৈছে আয়ুষ ভাই পুৰা ৰেডি। আপোনালোকে লাইক কৰি লওক। এতিয়া আয়ুষ ভাই গিয়াৰ একদম লগাই ল'ব আৰু প্ৰথম গিয়াৰটো উল্টো খাতিৰ একদম খাতাৰনাক আৰু মাথাই দি চলিব লাগিব, কাৰণ আমাৰ আগৰ বেগৰ জেগাত ক্লাছডাল আহি গৈছে এতিয়া। য়েছ এই গেট দি লৈছি পুৰা একদম আহি আছে, পুৰা আহি আছে। চাই লওক খাতাৰনাক আয়ুষ ভাই, খাতাৰনাক পুৰা আহি আছে। ই আপোনালোকে চাব পাৰে, একদম পুৰা আহি আছে। চাব পাৰে কোনো একদম খাতাৰনাক গাইছ, পুৰা খাতাৰনাক চলি আছে গাইছ, পুৰা একদম খাতাৰনাক। কেনে আয়ুষ ভাই? একদম ভাল এই আকৌ নহয়, টেনচন ল'ব নালাগে। বিশ্বকৰ্মাক চিন্তি, মানুহ নাই, খুব মানুহ টেনচন লৈ আছে। চৰি মোৰ আগৰ ফালে ইটো হয়, আগৰ ফালে মানুহ নাই, পুৰা আহি আছে একদম। পুৰা আহি থাকা পুৰা গাইছ, খাতাৰনাক। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে। নাই গাড়ী নাই, আহি থাক। অঁ, পুৰা একদম আহি ভাই। তোমাৰ এনেকৈ উল্টাকৈ গাড়ী চলাব লগা সাহসটো তোমাৰ ক'ৰ পৰা আহে? সাহস বুলি যদি মই ক'বলৈ যাওঁ, তেনেহ'লে মই চাইকেলত প্ৰথম শিকিছিলোঁ। আৰু চাইকেল আৰু বাইকৰ বেলেঞ্চটো প্ৰায় একে, সেইকাৰণে মই বাইকত একবাৰ ট্ৰাই কৰিলোঁ আৰু একেবাৰে পাৰা নাছিলোঁ। একবাৰ অলপমান তাৰমানে প্ৰব্লেম এটা হৈছিল, তাৰপিছত আৰু লাহে অলপমান প্ৰেক্টিচ কৰিলোঁ, তাৰপিছত পাৰা হৈ গ'ল। আমি পাৰিম না? ট্ৰাই কৰিবি, খালি পৰি নমৰবি। সেইটো হয় গাইছ, বিৰাট ঠাণ্ডাত পৰিলে গোটেই খাতাৰনাক বিষ হ'ব। পিছে আয়ুষ কওঁ, বাকী খবৰ পাতি ভাল না? এই খবৰ পাতি ভাল, নতুন বছৰ বস্তি, চবকে শুভেচ্ছা দিলোঁ নৱবৰ্ষৰ। এফালে খেলে কেও কৰি আছে, আৰু এফালে গধূল হ'বও হ'ল। ভিডিঅ'টো হিন্দীতে শেষ কৰি দিলোঁ, আৰু বেয়া চেয়া নাপাব। যদি ভাল লাগিল লাইক কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব নে কি আয়ুষ ভাই? য়েছ লগ পাম আৰু কেতিয়াবা। একদম ঠিক আছে।